বনাইছোঁ ভূমিকা কিটচেনলৈ সকলোকে। আপোনালোকৰ সকলোৰে খবৰ ভালনে? মোৰ ভালে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি, চয়াবিন কোপ্তা কাৰী। মই কেনেকৈ বনাওঁ, মই কেনেকুৱা ধৰণে বনাওঁ এয়া কোপ্তা বনাবলৈ চয়াবিনখিনি গৰম পানীত দি সিজাই ল'ব লাগিব। তাৰপিছত গোটেই পানীটো ওলাই দিব লাগিব চয়াবিনৰ পৰা। এনেকৈ গোটেই পানীটো ওলাই গোটেই পানীটো ওলাই এয়া চয়াবিনখিনি মই মিক্সি জাৰ এটাত দি লৈছোঁ। চয়াবিনখিনি গৰম পানীত 5 মিনিটমান জিকাই থ'ব লাগে। তাৰপিছত একেবাৰে পানীটো নোহোৱা কৰি শুকানকৈ এয়া এনেকৈ পানীটো নোহোৱা কৰি একেবাৰে পানীটো নাই। তাৰপিছত ইয়াত এটা মই দিছোঁ বইল আলু। কি কৰি আছে? অকণমান কটা পিঁয়াজ, আদা নহৰু, জলকীয়া দিব পাৰে। মই জলকীয়া নাখাওঁ কাৰণে জলকীয়া নাই দিয়া। এয়া চয়াবিনৰ পেষ্ট বনাই লৈছোঁ। ইয়াত কাশ্মীৰী ৰেড চিলি দিছোঁ অকণমান, সোৱাদ অনুযায়ী নিমখ, ধনিয়া দিব পাৰে ইয়াত। মোৰ আজি ধনিয়া নাই কাৰণে নাই দিয়া। ইয়াত মই এতিয়া দিম বেচন যিমানখিনি লাগে পৰিমাণ অনুযায়ী দিম। এয়া মই কাৰী বনাবৰ কাৰণে লৈছোঁ ডাঙৰ চাই পিঁয়াজ এটা, বিলাহী এটা, নহৰু কেইটুকুৰমান, আদা থেতেলিয়াই লৈছোঁ, জিৰা অকণমান, লং আৰু ডালচেনি এটা। এয়া মই কেৰাহীত তেল গৰম কৰিছোঁ। এতিয়া মই এইখিনি বহাই দিম। এয়া পিঁয়াজ দিছোঁ। মই গোটেই মছলাখিনি ইয়াত ঢালি দিছোঁ। ভালকৈ অকণমান ভাজি লওঁ। মছলাখিনি অলপ ৰঙচুৱা হোৱাকৈ অকণমান সিজিলে গেছটো বন্ধ কৰি দিম। মই ভাজি লৈছোঁ এনেকৈ। এইখিনি ভজা হৈ গ'ল। এতিয়া মই মিক্সিত পিচি ল'ম। এয়া মই কোপ্তাকেইটা বনাবলৈকে এনেকৈ এইখিনি চয়াবিনখিনি বেচন দি লৈছিলোঁ। হাতত অকণমান তেল সানি এয়া কোপ্তাকেইটা বনাব লৈছোঁ। এনেকৈ মই কোপ্তাকেইটা বনাই ল'ম। এয়া চাওকচোন, কোপ্তাকেইটা বনাই লৈছোঁ। এয়া কোপ্তাকেইটা দি দিছোঁ মই তেলত। কোপ্তাকেইটা মোৰ এটা চাইড হৈ গ'ল। এয়া ব্ৰাউন হৈছে, ব্ৰাউন কালাৰ হৈছে।
এয়া চাওকচোন, দেখিবলৈ ইমান ধুনীয়া হৈছে কোপ্তাকেইটা। কোপ্তা ৰেডি হৈ গ'ল মোৰ। এতিয়া কাৰি বনাবলৈ এইকেইটা কোপ্তা বনোৱা কেৰাহীটোতে মই কাৰিখিনি বনাম। ইয়াত তেজপাত দি লৈছোঁ। ইয়াত মই যিখিনি পেষ্ট বনাই লৈছিলোঁ এতিয়া সেইখিনি দিম কেৰাহীত। এতিয়া মই ইয়াত দিম হালধি। এয়া হালধি পৰিমাণ অনুযায়ী দিছোঁ। কাশ্মীৰী ৰেড চিলি পাউডাৰ দিম। এয়া এইখিনি হ'বই আৰু। এতিয়া ইয়াত মই গৰম পানী দিম। বেছি নিদিওঁ পানী, অকণমান দিম। মোৰ চেনেলটোত লাইক কৰিব, শ্বেয়াৰ কৰিব, আগুৱাই নিয়াত সহায় কৰিব, ছাবস্ক্ৰাইব কৰিব। মোৰ ভিডিঅ'বিলাক চাব আপোনালোকে। আৰু মই এইটো ৰেচিপি বনাই খাব, যিসকলে বনাই খোৱা নাই সেইবিলাকে বনাই খাব। যিসকলে নাজানে সিহঁতৰ কাৰণে মই ৰেচিপি শ্বেয়াৰ কৰিছোঁ। এয়া তেল বিৰিঙিছে। এতিয়া ইয়াত মই গৰম পানী দিম। এতিয়া ইয়াত মই গৰম পানী দিম। এতিয়া নিমখ দিছোঁ ইয়াত অকণমান। আগতে কোপ্তাকেইটাত নিমখ দিয়া হৈছিলে, এতিয়া মই বেছি দিয়া নাই। আৰু ইয়াত মই কোপ্তাকেইটা দি দিছোঁ। এয়া মোৰ চিকেন কোপ্তা ৰেডি হৈ গ'ল। ইয়াত এতিয়া মই অকণমান কচুৰি মেথি দিম। এয়া চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে। এয়া মোৰ চয়াবিন কোপ্তা কাৰি ৰেডি হৈ গ'ল। এয়া চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে। আজিলৈ ইমানেই। আকৌ নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। ইয়াত দিম এতিয়া মই ধনিয়া পাউডাৰ। এয়া ধনিয়া পাউডাৰ দিছোঁ। গৰম মছলা দিম। গৰম মছলা দিছোঁ।